নমস্কাৰ, মোৰ নাম শ্ৰী গৌৰৱ গগৈ। মই আজি বিষ্ণু ৰাভাদেৱৰ এটি গীত গাব ওলাইছোঁ। গীতটিৰ নাম হ'ল পৰজনমৰ লগনত। মই গানটো তোমালোকক গায়ো দেখুৱাম আৰু হাৰমনিয়ামত বজায়ো দেখাম। এয়া তোমালোকে দেখিবলৈ পাইছা, মই এখন বহীত গানটো লিৰিক্সখিনি দি দিছোঁ। এয়া তোমালোকে দেখিবলৈ পাইছা ওপৰত এই পৰজনমৰ শব্দটোত ওপৰত মই কেইটামান স্বৰ লিখি দিছোঁ। এই স্বৰকেইটা যদি তোমালোকে হাৰমনিয়ামত বজোৱা তেন্তে পৰজনমৰ শব্দটো বাজি উঠিব। মই তোমালোকক এই গোটেই গানটো লিৰিক্সখিনিৰ ওপৰত মই তোমালোকৰ স্বৰখিনি দি দিছোঁ। তোমালোকে এতিয়া ভালকৈ এখন বহীত নোট কৰি লোৱা। গানটো চাগে তোমালোকে বহীত নোট কৰি ল'লা। এতিয়া মই তোমালোকে নোট কৰি ল'লা চাগে। এতিয়া মই গানটো হাৰমনিয়ামত বজাই গায়ো দেখাম আৰু মই স্বৰকেইটা বজায়ো দেখাম। গানটো মই হাৰমনিয়ামৰ A sharp স্কেলত বজাইছোঁ। এয়া তোমালোকে ধৰিব পাৰিছা, এয়া A sharp স্কেল। মই গানটো তোমালোকক গায়ো দেখাম, বজায়ো দেখাম। এই বহীখনত লিখিছে পৰজনমৰ শব্দটোৰ স্বৰখিনি। এতিয়া চাবা, সা গা পা সা নি ধা পা। এই স্বৰখিনি আচলতে পৰজনমৰ শব্দটো বজোৱা স্বৰখিনি। যে তোমাক পৰজনমৰ গানটো গাই দেখাম। এতিয়া মই দ্বিতীয় লাইনটো গাম। তোমালোকে দেখিছা, যদিহে আমাৰ হয় দেখা। এই স্বৰখিনি বজায়ো দেখাম, গায়ো দেখাম। এতিয়া মই তৃতীয় লাইনটো বজাই দেখাবলৈ ওলাইছোঁ।
জনমৰ ৰে সা ৰে ধা জনমৰ। এতিয়া মই চতুৰ্থ লাইনটো বজাবলৈ লৈছোঁ। গানটো তোমালোকক স্পীডত গাই দিবলৈ লৈছোঁ। প্ৰথম অন্তৰাটো বজাই দেখাম আৰু গায়ো দেখাম, তোমালোকে ভালকৈ চাই থাকিবা। মা এই শব্দটোত মানে এটা স্বৰ আছে মা, তোমালোকে এতিয়া দেখিবা মা মা গা মা ধা পা দ্বিতীয় লাইনলৈ আহিছোঁ মই। দেখোন মিউজিক এটা ধানিসা, এটা মিউজিক ধানিসা। তাৰপিছত তৃতীয় লাইনটো গাম আমি মিউজিকটো দি, কাহানি গাম সাৰে গা কাহানি সাৰে গা কাহানি ৰে গা ৰে সা তুমি ৰে গা ৰে সা তুমি নি
দ্বিতীয়টো শিকাম দ্বিতীয় অন্তৰতে স্বৰখিনি আছে এই জীৱনৰ আউসী ৰাতি গা এইটোত মাত্ৰ এটাই স্বৰ খায় ইয়াত তোমালোকে দেখিবলৈ পাইছা গা মাত্ৰ গা তোমালোকক দেখাম জীৱনৰটো কেনেকৈ গায় দেখিব বিচা চকুলোটো তলৰ ধাৰলৈ যায় যেটোটো এটা স্বৰ আছে স্পীডত গাই দেখাইছোঁ কাহিনীও গাম কাহিনীটো ওপৰত হ'ব ওপৰৰ চালে যাব ইয়াৰ ওপৰত ফুট এটা আছে ফুট 3টা আছে মানে ওপৰৰ চালে যাব সা 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 কাহিনী সা 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 কাহিনী নিসা গরে কুখরে নিসা গরে দেখাইছো আকৌ অন্তৰলৈ যাব কথা মাগা কথা তোমালোকক আকৌ এই জনমৰ গোপন কথাটো আকৌ এবাৰ গাই দেখাম স্বৰ আছে ধা আছে মাত্ৰ যে ধা
তোমালোকক স্বৰটো সা ৰে গা ৰে সা ৰে দেখিলা নি সা নি ধা পা কৰে নি সা নি ধা পা কৰে ছবিটো গাই দেখাম পানি ধা পা পানি ধা পা মা সো লাইনটো আকবাৰ দেখাই দিওঁ তোমালোকক ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত লিখিব লগতে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ শুভৰাত্ৰি